অসমীয়া জাতিৰ কাৰণে এটা অতি পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয়। এই মাহটোতেই আমাৰ গুৰু দুজনাৰ শংকৰদেৱ আৰু মাধৱদেৱৰ আৱিৰ্ভাৱ হৈছিলে আৰু এই মাহতে ভগৱান শ্ৰীকৃষ্ণৰ আৱিৰ্ভাৱ হৈছিলে বুলি হৈছিলে। সেয়েহে আমাৰ সকলো অসমীয়া জাতিয়ে ধৰ্মপ্ৰাণ ৰাইজে একত্ৰিত হৈ নামঘৰত এই ভাদ মাহত হৰি গুণানুকীৰ্তন কৰে। হৰি গুণানুকীৰ্তন কৰি আমাৰ সকলো মনবিলাক পবিত্ৰ কৰি তুলিবলৈ চেষ্টা কৰে আৰু আজি আমাৰ তিনিচুকীয়া জিলাৰ লিডু এই কেন্দ্ৰীয় নামঘৰটো তাৰ ব্যতিক্ৰম নহয়। আমাৰ নামঘৰৰ সমূহ ভক্তপ্ৰাণ ৰাইজ আৰু আই মাতৃসকলে আজি একত্ৰিত হৈ আজি আমাৰ এই ভাদমহীয়াৰ প্ৰথম কাৰ্যসূচী আজি এই নাম কীৰ্তন গুণানুকীৰ্তন চলি আছে আৰু এই মাহটোতো গোটেই মাহটোতেই গুণানুকীৰ্তন চলি থাকিব। সমূহ ভক্তপ্ৰাণ ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ।